নমস্কাৰ সকলোকে। অসমীয়া বোৱাৰী ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ। আৰু আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা দোকানত চাহ তাহ দি এইফালে আকৌ ঘৰটো অকণমান ঝাৰু দিয়াত লাগি গ'লোঁ। বিহু যিহেতু আহি পালে, বিহু বিয়া, সেয়ে অলপ অলপকৈ কামবিলাক কৰিব লাগিব, একেদিনাইতো নোৱাৰি। সেই অলপ অলপকৈ কৰোঁ কামবিলাক আমি দুয়োজনীয়ে মিলি। এইফালে আমাৰ গুণুমাই কৈ আছে যে মকৰাক মাতি আছে, অ' মকৰা, অ' মকৰা। তাই মানে কিবা নহয় কিবা এটা ক'বই আৰু। সেই ঘৰটো অকণমান ঝাৰু দি লওঁ। এইফালে ঘৰ চৰ ঝাৰু দি ঘৰ সাৰা মেলা মানে আৰু এইফালে ভাত ৰান্ধিব টাইম হ'লে সেই মই ওপৰত দালি আৰু গেছতে দালি আৰু ভাত বহাই থৈ আহিছোঁ। এইফালে কেইটামান নৰসিংহ আৰু ভেদাইলতাৰ পাত নিব আহিছোঁ। কেইটামান কাৱৈ মাছ আছে, কাৱৈ মাছেৰে জোল বনাম। এই ঔষধিযুক্ত এইবিলাক বস্তু খাই থাকিব লাগে, পেটৰ কাৰণে খুবেই ভাল। আমি খাই থাকোঁ মাজে মাজে। আৰু আমাৰ এই তলতে ধান মেলি দিছে। আৰু এইফালে আলা চাউল বুলি কয় আমাৰ ফালে, আলা চাউল এই ধুই ৰ'দত দিছে, এই মিলত খুন্দি আনিব লাৰু পিঠাৰ কাৰণে। আৰু চাওকচোন আমাৰ ওপৰত কিমান পাৰৰ বিৰাট অত্যাচাৰ কৰিছে আমাৰ ঘৰত। মানে গোটেই ঘৰটো লেতেৰা লেতেৰা কৰি পেলাইছে। বহুত ধূলি পৰে পাৰৰ পৰা, চিলিঙত বাঁহ লৈছে। আকৌ বৰা চাউল কেইটামান তিয়াই থৈছিল পিঠা বনাবৰ কাৰণে, সেয়া থৈছে। আৰু মই এইফালে ভাত বনাই আছোঁ। আজি ভাতত বিশেষ একো নাই, দালি, ভাজি আৰু এয়া নৰসিংহ আৰু ভেদাইলতাৰ জোল, মাছ কাৱৈ মাছেৰে বনাম। সেয়াই আৰু অকণমান চালাড বনাম। এইফালে আকৌ মই ভাত বনাই থাকোঁতে বাবুৱে আৰু খেচখেচাই আছে যে তাক নাও বনাই দিব লাগে, নাও বনাই দিব লাগে। সেয়ে মই ভাত বনোৱাৰ মাজতে আকৌ তাক নাওখনো বনাই দিলোঁ। সি বোলে নাজানে স্কুলত কোনোবাই বনাই দিছিলে, তাকে কৈ আছে। সেইফালে আকৌ নাওখনো বনাই দিলোঁ তাক। নাও লাগে, এৰোপ্লেন লাগে, এইবিলাক বনাই দিব লাগে তাক। এইফালে আঞ্জাখন বহাই দি মই বোলো অকণমান চালাড কাটোঁ। সেয়া তিয়ঁহ, এইফালে বিট আৰু গাজৰ, তাৰ লগত লাই শাক দিম, ধনিয়া দিম। মই কাটি দুপৰীয়া ভাত হ'ল। সজাই পৰাই বাবুকে খাব দিছোঁ। আৰু আমিতো এনে সজাই পৰাই বাৰু ইমান নাখাওঁ, এনেই চিম্পুলকৈ লৈয়ে খাওঁ ডাইনিঙতে। এয়া ভিডিঅ'ৰ কাৰণে তাক সজাই পৰাই দিছোঁ। সি এতিয়া ভাত খাব। সি টিভি চাই চাই ভাত খায়। ভাত চাত খাই উঠি আমি আকৌ চবেই নিজৰ নিজৰ কামত ব্যস্ত। আইতাকে এইফালে পিঠাগুড়ি খুন্দি আছে আৰু খুৰীমাকে ঘৰ সাৰি আছে।
আৰু মই এইফালে বাচন চাচন ধুলোঁ। আমাৰ কাম হ'ল আৰু এতিয়া পিঠা আজি বনাব পাৰোঁ নে নাই ঠিক নাই আৰু, কাৰণ নাৰিকল কাটিব লাগিব, ৰুকিব লাগিব, বহুত কাম আছে। পিঠা বনাব নাপালে আজি ফ্ৰিজত থৈ দিম। আমি তেনেকৈয়ে বনাওঁ, এদিন গুড়া খুন্দি থৈ দিওঁ আৰু এদিন পিঠা বনাওঁ। এইফালে গধূলি ইহঁতক খাবৰ কাৰণে বান আৰু লাল চাহ বনাই দিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ সকলোকে।